এয়া দেখিছে আমাৰ আগফালৰ পথাৰৰ মাহঁতৰ ঘৰৰ সেইদিনাখন গৈছিলোঁ বৰষুণ দিয়া দিনাখন গোটেই পানীয়ে পানী চাৰিওফালে পানী মাজতে ঘৰটো কি ভাল লাগিছে দেখিছেনে এইখন পথাৰতে খেলি কৰি ডাঙৰ হোৱা এই আমাৰ পথাৰ গোটেই পানী সৰুতে কেনেকুৱা পানী খচিছিলোঁ মাৰো খাইছিলোঁ মাহঁতৰ পৰা পানী খচা এতিয়া আমাৰ বেটাই খচিছে আজি পানী পুৰা সেইটো দেখাবলৈ নহ'ল বাৰু এইজনী মা গৈ আছে লগৰ ছোৱালীজনী ঘৰলৈ গৈ আছোঁ আমি তো আমাৰ পুখুৰীটো শুনো সেইটো পুখুৰীত দেখিছে কিমান পানী হৈ গ'ল এইটো ফুল পানী এইজনী মা এইটো বেটা গৈ আছোঁ আমি লাহে লাহে গোটেই পানীয়ে দেখি ভালে লাগিছে বাৰিষা বতৰ গৈ আছোঁ আমি চোৱা পোৱাগৈ নাই সেইফালে খুৰীহঁত আহিব লগতে যাম আৰু আইতাজনীও সিহঁতৰ গা ভাল নাই বোলে তাকে চাবলৈ যাম আছোঁ তাৰপিছত এটা ভিডিঅ' দেখাম দেই আপোনালোকে হাঁহিব কেনেকুৱা লাগে ক'ব যদি ভিডিঅ'টো লাগে আপোনালোকক নিশ্চয় দিম চাই থাকক এইটো যেনিবা ঘৰৰ পৰা অহা পিছদিনাখন কৰিছোঁ এইটো আগদিনাখন হয় চাই থাকক আপোনালোকে কেনেকুৱা লাগে জনাব ভিডিঅ'টো চাই লিংকটো ডেছক্ৰিপশ্যনত দিম তাত গৈ চাব পাৰিব আমাৰ ভিডিঅ' শ্বুটিং হৈ আছে পূৰা লাগিছোঁ কাজিয়া এইফালে বুঢ়ীয়াই পৰিব দেই চাই থাকিব আপোনালোকে ভাল লাগিব চাব শ্বুটিঙৰ মানুহ দেই এজনী ঢাকলীয়া দা কেনেকুৱা লাগিছে শ্বুটিং কৰি আপোনাৰ ভাল লাগিছে মই আজি ফাৰ্ষ্ট কৰিছোঁ দেই আপোনাৰ লগত ভাল লাগিলে কৰি ভৱিষ্যতে আকৌ কৰিম দেই আপোনাৰ লগত হ'ব দিয়া এয়া আমাৰ কেমেৰামেন কেনেকুৱা লাগিলে নমস্কাৰ ভাল লাগিলে জানিছে না কৰিবলৈ পাৰিছা আৰু পাৰিবা যেনিবা আজি অলপ আৰু হেৰি হৈছে আপুনি প্ৰথম দিন বহুত আগবাঢ়িছে ডাইলগ মানে নোকোৱাকৈ কৰিব পাৰিছে আৰু একো নহয় আমাৰ এই দাহি বৈজন দেখাই লওঁ দেই চাবইজনে আন্ধাৰ এইবিলাক ঘূৰা আকৌ কেনেকুৱা লাগিলে আপোনাৰ লগত কাজিয়া লাগি তই চাগে সঁচা চাগে মোক পুৰা দম দি দিছ আমাৰ চোৱা শ্বুটিং চোৱা মানুহ এইখিনি হাই কৈ দিয়া আকৌ কবিতা হাই কৈ দিয়া আকৌ কৰিবাগে নেকি আৰু এটা আছে সেইটো বোলে আমাক নলয় আজি নাই আমাৰ শ্বুটিং সেইটো আকৌ যদি কৰিবলৈ পাওঁ তেতিয়া দেখাম আকৌ শ্বুটিঙৰ মানুহ যাবলৈ ওলাইছে দেই ঘৰলৈ বাই বাই আকৌ আহিবা দেই আকৌ আহিবা শ্বুটিং কৰা আমাৰ শেষ হৈ গ'ল লাষ্টত কেইখনমান ফটো দিছোঁ আপোনালোকক প্লিজ কেনেকুৱা লাগিলে জনাব এইকেইখন চাই লওক যদি ভাল লাগে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা ন'টিফিকেশ্যনৰ বেলটো প্লিজ অন কৰি ৰাখিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই